Hey guys, welcome back to my YouTube channel Mamoni Assamese Blog. সকলোকে মোৰ YouTube channel স্বাগতম জনাইছো। তো গাইস কেনে আছে আপোনালোকে? মই বাৰু ভালে আছো। আপোনালোকে কেনে আছে জনাব। বহুত দিনৰ মূৰত ভিডিও আকৌ লৈ আহিছো। আজি লৈ আহিছো এটা ৰেচিপিৰ ভিডিও। তো ভিডিওটো চাই যাব আৰু শেষলৈকে। তো গাইস বিভিন্ন ধৰণৰ খোৱা বস্তুৰ ভিতৰত সকলোৱে ভাল পায় চিকেন খাবলৈ। তো এতিয়া মই চিকেন বনাবলৈ ওলাইছো, চিকেন ৰেচিপি। সকলোৰে ঘৰতে চিকেনটো বনাই থাকে। তো আজি ময়ো বেলেগ ধৰণত এটা চিকেন ৰেচিপি লৈ আহিছোঁ। তো ৰেচিপিটো আৰম্ভ কৰোঁ। তো চাই যাব, সকলোৱে ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে সেইটো জনাবলৈ নাপাহৰিব। তো চাই যাব আৰু ভিডিঅ'টো। লগতে গাইজ মোৰ আগৰ ভিডিঅ'বিলাকো চাই যাব আৰু মোক ছাপোৰ্ট কৰি যাব। আপোনালোকৰ ছাপোৰ্টৰ বাহিৰে বাৰু একো নহয়। তো ছাপোৰ্ট কৰিব আপোনালোকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে মই যি নতুন নতুন ভিডিঅ' আনি থাকোঁ আপোনালোকৰ ওচৰত ন'টিফিকেশ্যন যাব, আপোনালোকে চাব পাৰিব। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চিকেন কাৰী ৰেচিপিটো বনাবৰ কাৰণে মই গোটেইখিনি ৰেডি কৰি লৈছোঁ। এইফালে লৈছোঁ গৰম মছলা, ইলাইচি 2টা আৰু দালচেনি 2টা, আৰু পিছত লৈছোঁ এইফালে আৰু লৈছোঁ তেজপাত 2টা, কেঁচা জলকীয়া 2টা, নহৰু পেষ্ট কৰি লৈছোঁ আৰু আদাও পেষ্ট কৰি লৈছোঁ। আদা নহৰু পেষ্ট 2টা কৰি লৈছোঁ। তাৰপিছত এইটো সৰুকৈ কাটি লৈছোঁ পিঁয়াজ। তাৰে পিছত লৈছোঁ এইফালে বিলাহীৰ পেষ্ট, যিটো মই মিক্সিত মাৰি পেষ্ট বনাই লৈছোঁ। এইটো এনেকৈ দিলে সোৱাদ হয়। আৰু এইফালে কেৰাহীটো মই গেছত বৰ্তমান দি দিছোঁ। কেৰাহীটো গৰম হ'লে ইয়াত দিম তেল। কেৰাহীটো গৰম হৈছে, এতিয়া ইয়াত দি লওঁ তেল। এইফালে এতিয়া মই দিছোঁ কেৰাহীটোত তেল। কেৰাহীটো গৰম হৈছে, তেলখিনি গৰম হ'বৰ কাৰণে ৰাখি দিওঁ আৰু ইয়াত গৰম মছলাখিনি দিম, তেজপাতখিনি, আৰু মই এইফালে চিকেনখিনি বইল কৰি থৈ দিছোঁ আৰু কমকৈ থৈ দিছোঁ বইল কৰি, কাৰণ কম বইল কৰিছোঁ আৰু আমি দুজন মানুহ, সেইটো কাৰণে চিকেন কমেই আনিছে। আমি দুজনেই ঘৰৰ মানুহ, মই আৰু মোৰ হাজবেণ্ড। আৰু তেলখিনি এতিয়া গৰম হৈছে, ইয়াত এতিয়া গৰম মছলাখিনি দি লওঁ গোটেইখিনি। আৰু এইফালে তেলখিনি গৰম হৈছে, তো ইয়াত এতিয়া দিম দালচেনি, ইলাইচি আৰু তেজপাতখিনি ইয়াত ধুনীয়াকৈ যেতিয়া তেলত চেণ্টটো আহিব তেতিয়া ভাল লাগে ন, সেইটো কাৰণে দি লৈছোঁ। আৰু এতিয়া দিম ইয়াত পিঁয়াজখিনি ব্ৰাউন ফ্ৰাই হোৱালৈকে ফ্ৰাই কৰিম। সেইখিনি ৰঙা যেতিয়া হ'ব, ব্ৰাউন ফ্ৰাই যেতিয়া হ'ব, তাত বাকীখিনি গোটেইখিনি পেষ্ট, আদা নহৰু পেষ্ট আৰু গোটেইখিনি মই মিক্স দিম। আপোনালোকে চাই থাকিব, গম পাই যাব কেনেকৈ ৰেচিপিটো বনাওঁ, আৰু আপোনালোকেও বনাই চাব কেনেকুৱা লাগে। মই বাৰু চিম্পুলকৈ বনাইছোঁ, ইমান সেই কৰা নাই, কম ন, আমি দুজন মানুহ, সেইটো কাৰণে কমকৈ বনাইছোঁ। যেতিয়া পিঁয়াজখিনি ফ্ৰাই কৰিব তেতিয়া তল ওপৰকৈ লাৰি থাকিব, তেতিয়া পিঁয়াজখিনি জ্বলি নাযায় আৰু তলত ভৰি নাযাব। আৰু যেতিয়া পিঁয়াজখিনি ব্ৰাউন ফ্ৰাই কৰিবলৈ ৰাখি দিয়ে ন, গেছটো একদম নৰ্মেলত থৈ দিব, হাই কৰি নিদিব। যদি হাই কৰি দিয়া হয় পিঁয়াজখিনি জ্বলি যাব আৰু জ্বলি গ'লে ক'লা হ'ব। ক'লা হ'লে ৰেচিপিটো ভাল নালাগিব ন, ক'লা হৈ যাব আৰু ভাল নালাগিব খাই। তো এতিয়া মই 10 মিনিটমান পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া কেঁচা জলকীয়াখিনি দি লৈছোঁ, আদা ৰহুনৰ পেষ্টখিনিও দি লওঁ, আৰু আদা ৰহুনৰ পেষ্টখিনি দি ভালদৰে তল ওপৰকৈ লাৰি দিম। এইখিনি গোট হৈ থাকিব নালাগে, গোটেইখিনি ধুনীয়াকৈ মিলি যাব লাগিব আৰু ভালদৰে লাৰি গোটেইখিনি তল ওপৰকৈ লাৰি দিছোঁ মই। আৰু বিভিন্ন ধৰণৰ খাদ্য বনালে বাছ মেইন হৈছে লাৰিব লাগে, ধুনীয়াকৈ মজাব লাগে। যিমান বিভিন্ন ধৰণৰ খাদ্য মজালেহে সোৱাদ হয়, ধুনীয়াকৈ লাৰি বনাব লাগে, তেতিয়া সোৱাদ ধুনীয়া হয়। এইফালে মই গোটেইখিনি মছলা ৰেডি কৰি লৈছোঁ। এইফালে লৈছোঁ এচামুচ হালধি গুড়া, এচামুচ লাল মিৰ্চ পাউডাৰ, এইখিনি কমকৈ লৈছোঁ কাৰণ মই কেঁচা জলকীয়া দিছোঁ ন, সেইটো কাৰণে কমকৈ লৈছোঁ। আৰু এইখিনি ৰং উঠিবৰ কাৰণেহে লৈছোঁ। আৰু এইফালে লৈছোঁ জিৰা পাউডাৰ এচামুচ লৈছোঁ, আৰু লৈছোঁ চিকেন মছলা এচামুচ, আৰু নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ লৈ ল'ব পাৰে। মই কমকৈ নিমখ খাওঁ, আমাৰ সকলোৱে কমকৈ খায়, মোৰ আৰু মোৰ হাজবেণ্ডে কমকৈ খায়, সেইটো কমকৈ লৈছোঁ। আৰু এইখিনি এতিয়া দি লওঁ আৰু এইখিনি ভালদৰে মিলাই লওঁ। মছলা দি ভালদৰে লৰাই থাকিব লাগে, মছলা পানীটো মৰি যাব দিব লাগে, নহ'লে মছলাৰ যি কেঁচা গোন্ধ সেইটো গোন্ধ ৰৈ যায়, তেতিয়া ভাল নালাগে, মছলা গোন্ধ আহি থাকে, তো সেইটো নহ'ব লাগে। আৰু এইটো যেতিয়ালৈকে
পানীটো মৰি নাযায় তেতিয়ালৈকে ভালদৰে লাৰি থাকিব। আৰু মই এইফালে ইয়াত মছলাখিনি ভালদৰে মিলাই লোৱা হ'ল আৰু এইফালে মই বিলাহী মিক্সিত মাৰি থৈছিলোঁ, এইখিনি ইয়াত দি লওঁ। এইখিনি পেষ্ট বনাই থৈছিলোঁ, বিলাহীৰ পেষ্ট, এইটো এতিয়া দিলোঁ আৰু এইখিনি ভালদৰে লাৰি দিম তল ওপৰকৈ। আৰু ইয়াত মই পানী নিদিওঁ, পানী নিদিয়াকৈ এইখিনি ধুনীয়াকৈ পাক আহিব দিম এটা। তেতিয়া যিটো বিলাহীৰ এটা গোন্ধ থাকে ন, বিলাহীৰ গোন্ধটো যেতিয়া কম হৈ যাব তেতিয়া পানী দিম। ইয়াত এতিয়া পানী নিদিওঁ, পানী নিদিয়াকৈ এইখিনি ভালদৰে পাক উঠিবলৈ দিম। আৰু মই এতিয়া গেছটো অলপ হাই ফ্লেমত দিম, নৰ্মেলত থোৱা আছিলে অলপ হাই কৰি দিছোঁ, তেতিয়া অলপ মানে জল্দি হ'ব। আৰু নহ'লে ইমান কমকৈ দি থ'লেও নহয়, মাজত বেছি কৰিও দিব লাগিব। এতিয়া ভালদৰে এইখিনি মিক্স হৈ গৈছে, এইখিনি ভালদৰে লাৰি তল ওপৰ কৰি দিওঁ, এইখিনি ভালদৰে মিলাই লওঁ। এইখিনি ভালদৰে মই মিলাই ল'লোঁ, এইখিনি ধুনীয়াকৈ তল ওপৰকৈ মিলাই লৈছোঁ। আৰু এইখিনি হৈ গ'ল। এতিয়া ইয়াত দিম চিকেনখিনি, আৰু চিকেনখিনি মই বইল কৰি থৈছিলোঁ, সেইটো কাৰণে চিকেনখিনি ডাইৰেক্ট দি দিছোঁ, ফ্ৰাই কৰা নাই। চিকেনখিনি বইল কৰি পেলাই ধুনীয়াকৈ ইয়াত দি লৈ ভালকৈ মিলাই দিম, তেতিয়া চিকেনখিনিত মছলাখিনি ভালদৰে লাগিব। আৰু তল ওপৰকৈ ধুনীয়াকৈ চিকেনখিনি মিলাই লৈছোঁ, আৰু এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ এতিয়া। আৰু ইয়াত মই একদম কমকৈ পানী দিম, বেছিকৈ নিদিওঁ। এইখিনি মই বেছি টাইম ভজা নাই, কাৰণ মই চিকেনখিনি বইল কৰি থৈছিলোঁ, সেইটো কাৰণে কমকৈ ভাজিলোঁ। আৰু ইয়াত এতিয়া পানী দিলোঁ, এইখিনি ধুনীয়াকৈ এতিয়া পাক উঠিবলৈ দিম। যেতিয়া এটা পাক আহিব তাৰপিছত আকৌ ভালদৰে লাৰি পানী দিম। তো চাই থাকিব আৰু ভিডিঅ'টো কেনে লাগে জনাবলৈ একদম নাপাহৰিব। তো চাই যাব ভিডিঅ'টো একদম শেষলৈকে। চিকেনখিনি ধুনীয়াকৈ উতাল আহি গ'ল, পাক আহি গ'ল, আৰু চিকেনখিনি ধুনীয়া হৈছে আৰু কালাৰো ধুনীয়া হৈছে। সেইখিনি ভালদৰে লাৰি দিওঁ এবাৰ। আৰু চিকেনখিনিৰ কালাৰটো ইমান ধুনীয়া হৈছে, জ্বলা গুড়া কমকৈ দিছোঁ তেতিয়াও ধুনীয়া হৈছে কালাৰটো। আৰু মই পানী দুইবাৰেই দিলোঁ, এবাৰ দেখুওৱা হ'ল, এবাৰ দেখুওৱা নহ'ল। তো এতিয়া চিকেনখিনি ৰাখি দিওঁ আৰু পাক উঠিবৰ কাৰণে। ধুনীয়াকৈ পাক উঠি যেতিয়া পানীখিনি অলপ কমিব তেতিয়াহে চিকেনখিনি কমপ্লিট হ'ব বনোৱা। তো এতিয়া চিকেনখিনিত ঢাকনিখন মাৰি দিওঁ আৰু অপেক্ষা কৰোঁ এতিয়া চিকেনখিনি হোৱালৈকে। তো চাই যাব আৰু 5 মিনিটৰ কাৰণে ঢাকনিখন মাৰি থৈছিলোঁ। এতিয়া ঢাকনিখন ছাইড কৰি পিনি চাওঁ কেনেকুৱা হৈছে। আৰু এইফালে দেখিবলৈ পাইছে কেনেকুৱা হৈছে, একদম ধুনীয়া হৈছে, একদম গ্ৰেভি হৈছে, ধুনীয়া গ্ৰেভি উঠিছে। চিকেনখিনি ধুনীয়া হৈছে, খাবলৈ ধুনীয়া লাগিব। আৰু আপোনালোকে ঘৰত বনাই চাবচোন কেনেকুৱা লাগে। আৰু এইফালে আমাৰ চিকেন ৰেচিপিটো ক্লিয়াৰ হৈ গ'ল। আৰু গৰম গৰম ভাতৰ লগত একদম চিকেন খাই একদম টেষ্টি লাগিব, এইটো খাব। আৰু এতিয়া গেছটো অফ কৰি দিলোঁ। আৰু চিকেনটো ইমান ধুনীয়া লাগিছে যে, বহুত ধুনীয়া লাগিছেও ধুনীয়া। চিকেন কাৰী ৰেচিপিটো একদম ৰেডি হৈ গ'ল। এতিয়া এইখিনি খাবলৈ বাকী আৰু আপোনালোকেও ঘৰত বনাই চাব কেনেকুৱা হৈছে ক'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ তেতিয়ালৈকে বাই বাই।